হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। আজি আমি যাবলৈ ওলাইছোঁ পাছিঘাটলৈ। আমি সকলো গাড়ীত বহি ৰেডি। আমাৰ পোৱালি হাঁহি দেখিছেনে? ফুৰিবলৈ পালে একোৱেই নালাগে। এইখিনিতে আকৌ বৰ কিবা কিবি ল'ব লগা আছিল বোলে, সেইকাৰণে ল'বলৈ বুলি সোমালোঁ। আৰু পোৱালি আৰু মই এনেকৈ মিৰৰৰ সন্মুখত ফটো উঠিবলৈ আহিলোঁ, কিন্তু আমাৰ পোৱালি লাজতে তত নাই নহয়, কিনো ফটো উঠিম। আমাৰ যাত্ৰা আকৌ আৰম্ভ হ'ল। আমি এনেকৈ গৈ গৈ পালোহি চিলাপথাৰ। যিহেতু আমাৰ বৌহঁতৰ ঘৰ চিলাপথাৰত, সেইকাৰণে তাতে আমি ভাত পানী খাই জিৰণি লৈ আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। আৰু জোনাই আহি পাওঁতে পাওঁতে সন্ধ্যাই হৈ গৈছিল, সেইকাৰণে ভিডিঅ' কৰাও নহ'লে, শুই গ'লোঁ, ভাগৰ লাগি আছিল যিহেতু। আৰু ৰাতিপুৱাই সোনকালে উঠি গা পা ধুই আজৰি হৈ এইফালে সকলো ওলালোঁ পাছিঘাটলৈ বুলি। এইফালে আমি মুন্নিয়ে মই একেলগে বহি ল'লোঁ, আৰু মই ফটো মাৰিছোঁ বুলি ভাবি তাই ধুনীয়াকৈ পজ দি দিছে। আমাৰ লগত কি হৈছিল জানেনে? আমি যে ৰাস্তা ভুল কৰি বেলেগ এফালে গুচি গৈছিলোঁগৈ। তাৰপিছত বাৰু মানুহক সুধি সুধি জেগাটো ওলালোগৈ। আমি ধুনীয়া ভিউ এনজয় কৰি কৰি গৈ পালোঁহি চিৰকি ৱাটাৰফল চাবলৈ। আমি ইয়াত আহি গম পালোঁ যে কুপন ল'ব লাগে বোলে, সেইকাৰণে আমি ৰখি দিলোঁ বাকীখিনি অহালৈ। কুপন লৈ মেলি আমি এই সৰু চিৰিটোৱেদি ৰাওনা হ'লোঁ ওপৰলৈ বুলি। অলপ উঠিয়েই গম পালোঁ যে তাৰ আগলৈ বোলে চিৰি নাই, সেইকাৰণে আমি ইয়াতে ৰখি দিলোঁ, যিহেতু পোৱালীকেইটা আছিলে। এইফালে এয়া ৰাইজৰ চলিলেই নহয় ফটো ছেশ্যন। সেইদিনা যে সঁচাকৈ ইমান ৰ'দ দিছিল, সেইকাৰণে এইখিনি জেগাতে অলপ সময় আমি কটালোঁ, যিহেতু ইয়াত বহুত ধুনীয়া ঠাণ্ডা বতাহ মাৰি আছিলে। যিহেতু আমি ব্ৰেকফাষ্ট কৰিয়েই ঘৰৰ পৰা ওলাইছিলোঁ, সেয়েহে ভোকো লাগিছিল, আৰু লগতে আমি চিপছ ক'ল্ড ড্ৰিংকছ এনেকৈ অনা হৈছিলে, সেইখিনি খাই ল'লোঁ। দুখনমান ফটো তুলি ইয়াৰ পৰা বুলি ওলাই দিলোঁ। এতিয়া আমি গৈ আছোঁ ৰাণাঘাট আৰু বোডাকলৈ বুলি। এইফালে ৰাণাঘাট ব্ৰিজ পাই গ'লোহি। ইয়াত যে ৰখাই নহ'ল জানেনে, ইমান ৰ'দ, সেইকাৰণে ফটো দুখনমান তুলি ওলাই দিলোঁ আকৌ বোডাকলৈ বুলি। বোডাকত অলপ সময় থাকি তাৰপিছত আমি ঘৰলৈ বুলি উভতিলোঁ। আৰু এইফালে আমাৰ দুজনী কি হ'ল জানেনে, ইমানখিনি ঘূৰি মেলি আমি দুজনীয়ে ভিডিঅ'ই নকৰিলোঁ নহয়। এইফালে ঘূৰি আহোঁতেহে ভিডিঅ' কৰা হৈছে, তাকো গাড়ীৰ ভিতৰত। মোৰ সকলোতকৈ ভাল লাগিলে বোডাকৰ জেগাখিনি। পিছে ঘূৰি যাবলৈ মন যোৱা নাছিলে নহয়, কিন্তু কি কৰিব, উপায় নাই। আৰু ঘৰ আহি ফ্ৰেছ হৈ ভাত পানী খাই এইফালে বাচ্ছাকেইটাৰ লগত অলপ খেলি লখিমপুৰলৈ বুলি ৰাওনা হ'লোঁ। তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। Thank you for watching this video. Bye bye.